এসময়ৰ কথা। এখন ঘন জংঘলৰ কাষত খগেন নামৰ এজন খৰিকটীয়া বাস কৰিছিল। তেওঁ প্ৰতিদিনে জংঘললৈ গৈ গছৰ শুকান ডাল, কাঠ আদি বিক্ৰী কৰি ঘৰ চলাইছিল। কোনোমতে আজি ভাল গ্ৰাহক এজন পালেই হ'ল আৰু কাঠখিনি যেনে তেনে বিকিব পাৰিলে আজি দিনটো চলিব পাৰিম। বোলো ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে। ইফালে আকৌ কষ্ট নকৰিলেও ঘৰ নচলে। বোলো মাইকী মানুহবোৰৰে ভাল আৰু দে, মতাবোৰে কষ্ট কৰি কৰি মৰ, তহঁতি আৰামত পেট পেলাই পেলাই খা। বোলো বলো মাক, বলো মাক। এদিন পুৱাতে খগেন জংঘলৰ বহু ভিতৰলৈ সোমাই গ'ল। খগেনে হঠাতে এজোপা ডাঙৰ পুৰণি গছৰ সন্মুখত উপস্থিত হ'ল। আৰে, এইজোপাচোন বহুত ডাঙৰ গছ। এইজোপা বিকিব পাৰিলে বহুত টকা পাম দেই। ককাই, মোক নাকাটিবা। কোনে মাতিছে? মই জংঘলৰ কথা কোৱা গছ। বহু বছৰ ধৰি এই জংঘলৰ জীৱ-জন্তু আৰু গছ লতা মই ৰক্ষা কৰি আহিছোঁ। মই দুখীয়া মানুহ আৰু মই মোৰ পৰিয়ালটিৰ বাবে কাঠ বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰোঁ। মই তোমাৰ কষ্ট জানো, কিন্তু যদি তুমি মোক কাটি পেলোৱা তেন্তে এই জংঘলৰ সকলো জীৱ-জন্তু মৰি যাব। খগেনে অলপ সময় চিন্তা কৰিব ধৰিলে। অলপ সময়ৰ পিছতে সি তাৰ হাতৰ পৰা তাৰ কুঠাৰখন দলিয়াই দিলে। মই আপোনাক নাকাটো, কিন্তু মোৰ পৰিয়ালৰ খোৱা লোৱাৰ ব্যৱস্থা কোনে ল'ব? মোৰ শিপাৰ কাষত অলপ মাটি খান্দি চোৱা। খগেনে মাটি খান্দি এটা পুৰণি সোণৰ কলহ বিচাৰি পালে। কলহটোৰ ভিতৰত আছিল সোণৰ মুদ্ৰা। কিন্তু গছজোপাই তেওঁক সতৰ্ক কৰি দিলে। লোভ নকৰিবা, কেৱল প্ৰয়োজনীয়খিনি লোৱা। ধন্যবাদ বন্ধু, মই তোমাক প্ৰতিশ্ৰুতি দিছোঁ। খগেনে মাত্ৰ কেইটামান সোণৰ মুদ্ৰা লৈ ঘৰলৈ গৈছিল। সেই টকাৰে তেওঁ ঘৰখন মেৰামতি কৰিলে, সন্তানক ভাল স্কুলত পঢ়ালে। কিন্তু গাঁৱৰে এজন মানুহ বৰ লোভী আছিল। সি সেই কথাবোৰ মনে মনে গছৰ তলৰ পৰা শুনি আছিল। ময়ো সকলো গুণ লৈ ধনী হ'ম, গতিকে পলম নকৰি মই সেই গছৰ তললৈ যাওঁ। মানুহজন সেই গছৰ তললৈ গ'ল, যি ঠাইত খগেনে সোণৰ কলহ বিচাৰি পাইছিল। ৰ'বা ককাই, মোক নাকাটিবা। লোভে সকলো ধ্বংস কৰে। তুমি কোন? মই তোমাৰ কথা নুশুনো। মই সোণৰ কলহ নিবলৈ আহিছোঁ, গতিকে আমাক বাধা নিদিবা। যিয়ে প্ৰকৃতিক ধ্বংস কৰে, প্ৰকৃতিয়েও তেওঁক শিক্ষা দিয়ে। মোক ক্ষমা কৰিব, মই আজিৰ পৰা কেতিয়াও গছ নাকাটো। যদি সঁচাকৈ তুমি গছ প্ৰেমিক হোৱা, তেন্তে আজিৰ পৰা তুমি প্ৰতি বছৰে গছ ৰোপণ কৰিবা। লোভী মানুহজনে লাজ পাই ঘৰলৈ গুচি গ'ল। গাঁৱৰ মানুহে কোৱা মতে সেইজোপা এজোপা সাধাৰণ গছ নহয়, সেইজোপা এজোপা দেৱতা থকা গছ।